বুকু হম হম কৰে মোৰ আই। আৰ্থিক অৱস্থাটোত সেই সময়ত বহুত ভাল নাছিলে। কোনটো কথাত সংগীত শিকিলে প্ৰথমতে বেছি গুৰুত্ব দিব লাগে? এই 14খন গাঁৱত প্ৰত্যেকৰ ঘৰতে এজন এজন শিল্পী আছে। মই আপোনাৰ লগত অকণমান শুই চাব বিচাৰোঁ। বগৰী জেঙত পৰি পেলাই মই 1 মাহলৈকে বগৰী সুৰ উলিয়াই আছিলোঁ। অ' ককাই, ঐ পইচা দিম মাতি আনিছো, ৰাতিপুৱালৈকে গান গাব লাগিব। মাত্ৰ 80 টকাত কিনা হাৰমনিয়ামখন মই আঙুলি বুলাই আগৰ গীত আৰু বৰ্তমান গীতৰ মাজত বহুত ডিফাৰেঞ্চ আহি গ'ল। মই প্ৰথম 100 টকাকৈ টিউচন কৰিছিলোঁ। মই বিয়ে পঢ়ি থাকোঁতে দেউতা ঢুকাইছে। গানটো গাই আছিলে আকাশী গংগা কি অস্ত আকাশৰ বতাহে কাগজখিলা লুটিয়াই দিয়াৰ কাৰণে তেওঁ আকাশী গংগা আধা গাই দিলে। অ মামনি ৰাতি ৰাতি সপোনতে কিয় কৰ আমনি। মানুহজনে ভাবিছে ই দেখোন আহিয়ে থাকে এনেকে পেলাই মানে ভাবি লৈছে চাগে দেই। অ মোৰ হাই হস্তিৰ কইনা ৰে, ভূপেন পৰিয়ালত তেনেকে ধৰি আছো। মাক দেউতাকৰ কনচেপ্ট ভুল থাকে। নাই ক'ত কৈছো, আজি ওলাই গৈছে। আজি বহুত কথা কৈ দিলো মই। এতিয়া মাত্ৰ কেইটামান জিৰা, ধনিয়া, জলকীয়া গুড়া, এই বুকু কিন্তু ধিপিং ধিপিং কৰি আছিলে দেই। মইতো সাংঘাতিক আছিলো বাৰু। মই গম পাই গৈছিলো। নাই যুদ্ধ নাই, আমাৰ একদম যুদ্ধ নাই। তেল ডিপুত বন্ধকত দি পেলাই তেল ভৰাই পেলাই ঘৰলৈ আহিছিলো। পিছত মোৰ মিছেছে দেখিলে খুঁড়ী শুনিলে খঙেই কৰিব, কৈছে তুমি এইবিলাক গাই দিছা। নমস্কাৰ, আনঅফিচিয়েল ইউটিউব চেনেললৈ মই পুনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ তেজপুৰৰ আমাৰ নিজৰ বেচেৰীয়া অঞ্চলৰ এনে এগৰাকী ব্যক্তি, যিজন ব্যক্তি সঁচা অৰ্থত ক'বলৈ গ'লে সংগীতৰ এগৰাকী সাধক। তেওঁ খুব সৰুৰে পৰা আমি দেখি আহিছোঁ তেওঁ সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাই তেওঁ সংগীত শিকায়, এগৰাকী সংগীতৰ শিক্ষাগুৰু। আমি আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ শ্ৰী মনোজ নাথ। মনোজ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। হয়, ভালে আছেনে? ভালে আছো। হয়, প্ৰথম প্ৰশ্নটো মই সকলোকে এটাই কৰোঁ, আপোনাকো সেই প্ৰশ্নটোৱে কৰিছোঁ যে ধৰি লওক আমাৰ যিটো এইটো অনুষ্ঠানটো আপুনি দেখিছে, ইণ্টাৰভিউ আপোনাক মাতিছোঁ সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ। সচৰাচৰ এনেধৰণৰ ইণ্টাৰভিউবোৰ আমি ইউটিউব বা ফেচবুক সকলোতে পাওঁ। সেইবোৰ গুৱাহাটীৰ পৰা প্ৰচলিত হয় বা তালৈ গ'লে যিটো ধৰি লওক মানে প্লেটফৰ্ম পায়, আমাৰ অন্য জেগাৰ পৰা তেনেকুৱা ধৰণৰ নাপায় বুলি মানুহে কয়। এতিয়া মই এখন গাঁৱত এনেকুৱা এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ, আপুনি কেনেকুৱা পাইছে? জয় তোমালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইকাৰণে ইমান এটা সুন্দৰ পদক্ষেপ তুমি লৈছা। তেজপুৰৰ নিচেই দাঁতি কাষৰীয়া, আজি 6-7 কিলোমিটাৰ দূৰ আমাৰ তেজপুৰৰ পৰা। তেজপুৰৰ পৰা 6-7 কিলোমিটাৰ দূৰত্বৰ আমাৰ বেচেৰীয়া অঞ্চলত তোমাৰ যি পদক্ষেপ প্ৰশংসনীয় আৰু আদৰণীয়। যিহেতু বেচেৰীয়া বুলি ক'লে এটা সাংগীতিক পৰিৱেশ আছে। বেচেৰীয়াত মোৰ গাঁওখনতেই বুলি নকওঁ, গোটেই 14খন গাঁও আছে বেচেৰীয়াত। এই 14খন গাঁৱত প্ৰত্যেকৰ ঘৰতে এজন এজন শিল্পী আছে। হয়তো কাৰোবাৰ ঘৰত কোনোবাই নাগাৰা বজায়, কোনোবাই ঢোল বজায়, কোনোবাই ভাল হৰিনাম গায়, কোনোবাই ভাল অভিনয় কৰে, কোনোবাই গীত গায়। মইতো অনুভৱ কৰোঁ, ব্যক্তিগত অনুভৱ, প্ৰত্যেকৰ ঘৰতে এজন এজন শিল্পী আছে। এই শিল্পীসকলক আনি পেলাই তোমাৰ যি পদক্ষেপ, তুমি এখন প্লেটফৰ্ম দিছা। কাৰণ আজি সকলো গুৱাহাটীলৈ গৈ পেলাই গাড়ীত গৈ পেলাই বা গাড়ীতহে তেল খৰচা কৰি সকলো যাব নোৱাৰে। গতিকে আমাৰ এই স্থানীয় অনুষ্ঠানটোত তোমালোকৰ যি পদক্ষেপ প্ৰশংসনীয়, আদৰণীয়। ধন্যবাদ জনাইছোঁ। আপোনাৰ ইমান ধুনীয়া এটা আমাক কমেণ্ট দিছে, তাৰ বাবে অশেষ ধন্যবাদ। আমি চেষ্টা কৰিম আগলৈও এনেধৰণৰ কিছুমান ভাল কাম কৰি যাবলৈ। আপোনাক প্ৰথম প্ৰশ্নটো মই সুধিবলৈ লৈছোঁ, যিহেতু আমি সৰুৰ পৰা আপোনাক দেখি আহিছোঁ, আপুনি সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আপুনি কেতিয়াবা বা সৰু কালত কেনেধৰণে এই সংগীতৰ যাত্ৰাটো আৰম্ভ কৰিছিলে? আচলতে ক'বলৈ গ'লে সংগীতৰ যাত্ৰাটো মোৰ ক্লাছ 6 মানৰ পৰা আৰম্ভ হৈছিলে। তেতিয়া আচলতে কি হৈছিলে, আমাৰ দেউতাই খেতি কৰিছিল দেই। দেউতাই খেতি কৰিছিলে। গৰু পথাৰত এৰাল দি থয় আৰু কেতিয়াবা বজাৰলৈ যায়। তেতিয়া মোক কয়, মোক ঘৰত ফোন বুলি মাতে যে ফোন, তই গৰুকেইটা লৈ আহিবি।
তেতিয়া মই গৰু আনিবলৈ যাওঁ নদীৰ পাৰত, ব্ৰহ্মপুত্ৰ আমাৰ ওচৰতে হয়। মোৰ ঘৰৰ কাষতে আমাৰ বামুণ ৰমেশ, এতিয়া ঢুকাল ৰমেশ চন্দ্ৰ শৰ্মা, তেখেতৰ ঘৰত এজন কাম কৰা ল'ৰা আছিলে, নলবাৰীৰ ল'ৰা। এই নলবাৰীৰ ল'ৰাজনে তেওঁ গৰু আনিবলৈ যায়, লগত ময়ো যাওঁ। যাওঁতে নদীৰ পাৰত চিঞৰ একোটা মাৰোঁ, ইফালৰ পৰা সিফালে একদম পুৰা ইক' হৈ যায়। আৰু তাতে মোক এটা গীত শিকাইছিলে সেই নলবাৰীৰ ল'ৰাজনে। সেই গীতটো আছিলে হস্তি কইনা হস্তি কইনা। এই গানটো মোক গীতটো তাতে নদীৰ পাৰতে শিকাইছিলে তেওঁ। তাৰপিছত মোক এখন দতৰা বনাই দিছিলে, তেওঁ বনাই দিছিলে। ডাঙৰ কথা হৈছে মই দতৰাৰ কাৰণে যিজোপা গছ কাটিবলৈ উঠিছিলো তাৰ পৰা পৰি বগৰী জেগাত পৰি পেলাই মই 1 মাহলৈকে বগৰী হুল উলিয়াই আছিলো। গতিকে মোৰ ঘৰৰ অৱস্থাটো সাংঘাতিক ভাল নহয়। তেতিয়া সেই তাতে মোক গান এটা শিকাই দিছিলে হস্তি কইনা হস্তি কইনা। সেই গানটো মই যেতিয়া গোৱা শুনিলে আমাৰ ঘৰৰ ওচৰৰে মোৰ পিছত গীত শিকাইছিলে দেৱেশ্বৰ নাথ। দেৱেশ্বৰ নাথে মোক এদিন চাইকেলতে উঠাই পেলাই কামৰূপী নাট্য মন্দিৰত কম্পিটিশ্যন হৈছিলে, লোকগীতৰ কম্পিটিশ্যন। তালৈ মোক লৈ গ'ল, তাত মই প্ৰথম পুৰস্কাৰ পালোঁ, প্ৰথম গাই পেলাই। তাৰপিছতে মোক আমাৰ ঘৰৰ ওচৰৰে মোৰ তাৱৈ ল'ৰা দেৱেশ্বৰ নাথ, তেখেতৰ ওচৰতে মই 2-এটি গীত শিকিলোঁ। শিকাৰ পিছত আৰু ডাঙৰ কথা, মোৰ ঘৰত সেই সময়ত এখন হাৰমনিয়াম আছিলে। হাৰমনিয়ামখন দেউতা কিনিছিলে, খুৰা কিনিছিল নাজানো ভালকে, কিন্তু 80 rupees লৈছিলে সেইখন হাৰমনিয়াম। 80 টকা, মাত্ৰ 80 টকাত কিনা হাৰমনিয়ামখন মই আঙুলি বুলাই 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 তেনেকে মই শিকিছিলোঁ। তাৰপিছত যেতিয়া মই কলেজ পঢ়িবলৈ গ'লো, কলেজ পঢ়িবলৈ যাওঁতে মই মোৰ স্বনামধন্য শিল্পী মই দিলীপ চৌধুৰীদেৱক লগ পাইছিলোঁ জ্যোতি ভাৰতীত। জ্যোতি ভাৰতীত মই কলেজৰ পৰা আহি ৰেগুলাৰ সোমাওঁ, মানে দিলীপৰ ওচৰৰ পৰা মই কিবা শিকিম নেকি, কিবা শিকিম, সেইটো শিকাৰ আগ্ৰহ। আৰু বহুত জানে তেখেতে, বহুত কথাই জানে, মানে সংগীতৰ এজন সাধক। আমাৰ তেজপুৰীয়া ৰাইজৰ বাবে খুব ডাঙৰ কথা মানে দিলীপ চৌধুৰী নামটো। দিলীপ চৌধুৰীদেৱ আজি তেওঁ নাই, কিন্তু মই এই অনুষ্ঠানৰ পৰা তেখেতলৈ মই শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ পৰা বহুতখিনি মই শিকিছিলোঁ। বহুত কিবা জানো বুলি নকওঁ, কিন্তু কথা হৈছে আজি 35 বছৰে মই এইটো প্ৰফেশ্যন হিচাপে লৈ পেলাই চলি গৈছোঁ আৰু সংগীতৰ যাত্ৰা মোৰ তেনেধৰণৰ, তেনেকে চলি আছোঁ। এতিয়া আপুনি ধৰি লওক আপুনি বৰ্তমান এজন সংগীতৰ প্ৰশিক্ষক, আপুনি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীক আপুনি সংগীতৰ শিক্ষা দি আহিছে। আপুনি এই শিক্ষাদানটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? শিক্ষাদানটো মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলোঁ, 1997ত মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আছিলোঁ। তেতিয়া মোৰ ঘৰৰ অৱস্থা মই কৈছোঁ নহয় ইমান সাংঘাতিক নাছিলে। তেতিয়া মই আমাৰ গাঁৱৰ 2-এটা ল'ৰা ছোৱালীক তেতিয়া টিউশ্যন হিচাপে মোক দিছিলে। প্ৰথম টিউশ্যন মই 100 টকাকৈ টিউশ্যন কৰিছিলোঁ সেই সময়ত। তাৰপিছত মোক জনা হোৱাৰ পিছত তেজপুৰৰ বিভিন্ন জেগাত মোক তেনেকৈ গীত শিকাবলৈ মতা হ'ল। তেতিয়া মই 200 টকীয়া কৰিলোঁ, 200 টকা কৰিলোঁ। তেনেকে মই নিজৰ কলেজৰ সামগ্ৰীবিলাক মই নিজে গোটাই লৈছিলোঁ এই টিউশ্যনৰ পইচাই। কিন্তু বেয়া কামত মই যোৱা নাছিলোঁ, আৰু বৰ্তমানো মই তেনেকে যোৱা নাই, বা মই তেনেকৈ মাদক দ্ৰব্য সেৱন নকৰোঁ। এটা এক্সেপশ্যনেল, মানে সংগীতৰ মানুহ বুলি ক'লে বহুতে জানে যে কিবা কিবি খায়, মনোজ নাথে নাখায়, আজিলৈকে নাখায়, খোৱা নাই। এইটো প্ৰচলন হৈ আহিছে যে গান গোৱা মানুহ এজনে মদ খাবই লাগিব, এনেকুৱা ধৰণৰ কিছুমান আমাৰ সমাজ, নহ'লে গান গাব নোৱাৰে, এনেকুৱা কথা আহিছে। আৰু সেইটো কাৰণে ল'ৰা ছোৱালীবিলাকক খুব বিশ্বাস কৰে, মাক দেউতাকে বিলাকে খুব বিশ্বাস কৰি পেলাই মোক তেনেকে দিয়ে, গান শিকাবলৈ দিয়ে। আৰু বৰ্তমানতো মোৰ বহুত ষ্টুডেণ্ট, মানে ভাবিব নোৱাৰা। মই বিভিন্ন ধৰণৰ গীত শিকাওঁ, এনেকুৱা নহয় যে খালি জ্যোতি সংগীত, ৰাভা সংগীত, এনেকুৱা নহয়। মোৰ আধাতে থাকি গ'ল সংগীতৰ যাত্ৰাটো। তাৰপিছত মই তেজপুৰ কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ, তাত মই বেষ্ট ছিংগাৰ হ'ব নোৱাৰিলোঁ, মনত এটা দুখ থাকি গ'ল। তাৰপিছত মই তাৰ পৰা BA পঢ়িবলৈ দৰং কলেজলৈ গুচি আহিলোঁ। দৰং কলেজলৈ অহাৰ পিছত মই 1993ত মই দৰং কলেজত বেষ্ট ছিংগাৰ হৈছিলোঁ। তাৰপিছতে মোক লাহে লাহে মানুহবিলাকে চিনি পোৱা হৈছিলে যে মনোজ নামৰ এটা বেচেৰিয়াত ল'ৰা আছে, চিনি পোৱা হ'ল। তাৰ পৰা তেনেকে গীত কৰি আছোঁ, গানো কৰি আছোঁ। আৰু এতিয়া বৰ্তমান মই সংগীতৰ শিক্ষক, জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ মই গান শিকাওঁ। তাৰপিছত লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয় বাণ থিয়েটাৰ, তাতো গান শিকাওঁ। এতিয়া মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, তাতো এটা ক্লাছ আছে মোৰ। তাৰ পৰা আহিছোঁ, তাৰ পৰা আহি মই কেতেকীবাৰী নৱপ্ৰভাত অনাথ আশ্ৰম, তাত শিকাই ইয়ালৈ আহিছোঁ মই। গতিকে আৰু তেজপুৰৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীবিলাক মোৰ ওচৰত গীত শিকিবলৈ আহে। মই মানে কি হৈছে, ভইচৰ টেকনিক কিছুমানো শিকাই দিওঁ গানৰ লগতে, আৰু বিভিন্ন ধৰণৰ হিন্দী গান, অসমীয়া লোকগীত, আইনাম, বিয়ানাম, যিকোনো গীত মোক যদি শিকিবলৈ আহে মোৰ ওচৰত, মই তেনেকৈ শিকাই দিওঁ। আপোনাৰ কথাখিনি শুনি মই গম পাইছোঁ। আৰু আজি মই
ভাবি আছিলোঁ দিনতে যে মনোজ দাটো ধৰি লওক ইচ্ছা কৰাহেঁতেন আপুনি তেজপুৰত নাথাকি আপুনি গুৱাহাটী যাব পাৰিলেহেঁতেন। তাত গৈ নিজৰ যিটো প্ৰতিভাটো ইয়াততো আপোনাক সকলোৱে চিনি পায়েই, কিন্তু তাত আপুনি অন্য এটা দিশলৈ আপোনাক লৈ যাব পাৰিলেহেঁতেন, কিন্তু আপুনি নগ'ল কিয়? সেইটো আচলতে ক'বলৈ গ'লে মানে কি হ'ল, মোক আৰ্থিক অৱস্থাটোত সেই সময়ত বহুত ভাল নাছিলে। হয় সেই সময়ত এতিয়া সংগীত কৰি কৰি এতিয়া বৰ্তমান অৱস্থাটোৰ কথা নকওঁ বাৰু। সেইকাৰণে মই আচলতে যাব নোৱাৰিলোঁ। মোৰ ঘৰৰ তাৰোপৰি মোৰ দেউতা 93 মোৰ দেউতা ঢুকাই গ'ল। মই BA পঢ়ি থাকোঁতে দেউতা ঢুকাইছে। তাৰপিছত ভণ্টি আছিল, ভণ্টিক বিয়া দিলোঁ আৰু গোটেই ঘৰখনৰ দায়িত্বটো মোৰ ওপৰতে পৰিলে যেতিয়া দেউতা ঢুকাই গ'ল। তাৰপিছত আৰু ঘৰৰ বেকগ্ৰাউণ্ডটো মানে সাংঘাতিক নোহোৱাৰ বাবে মই গুৱাহাটী ওলাই যোৱা নহ'লে। তাৰপিছত আৰু ইয়াতে সংগীতটো কৰি আছোঁ আৰু ল'ৰা ছোৱালীবিলাকক শিকাই আছোঁ বৰ্তমান। ভাল এটা মানে মই প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। মই নিজকে কোৱা নিচিনা মোৰ ষ্টুডেণ্টবিলাকৰ বহুতকেইটা যদি চোৱা আমাৰ বেচেৰিয়াতে লনিস্মিতা, শতাব্দী দেৱী, শতাব্দী সুনয়না, তাৰপিছত ৰূপজ্যোতি নাথ, এইবিলাক চব মই শিকোৱা ল'ৰা ছোৱালী। প্ৰীতম নাথ, আমাৰ বেচেৰিয়াৰ কথা ক'লোঁ, তেজপুৰৰ কথা বাদেই দিছোঁ। এওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বেচেৰিয়ালৈ নাম কঢ়িয়াই আনিছে। গতিকে তাত মোৰ অৰিহণা নোহোৱা নহয় মানে। আৰু মই আশাবাদী আমাৰ এৰিয়াৰ পৰা, আমাৰ ঠাইৰ পৰা তেনেকুৱা প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী আৰু উদয় হ'ব, মই আশাবাদী। মনোজ দা, আপুনি যিহেতু প্ৰথমতে কৈছে যে আপুনি সংগীত যেতিয়া আৰম্ভ কৰিছিল তেতিয়া সেই যিজন আপোনাক প্ৰথম গানটো শিকাইছিলে আপোনাৰ চাপৰিত মানে নদীৰ পাৰত হস্তীৰ কন্যা গানটো, সেই গানটো প্ৰতিমা বৰুৱা পাণ্ডে গীত আছিলে। সেই গানটো অকণমান শুনাই দিব পাৰিব নেকি? শিকাই দিম, অকণমান, একো নাই। হস্তীৰ কইনা বামনের নারী, মাথা লয়া তান কলসিও, সখী কোনবা দেশের নারী সখী রে, ও মোর হাই হস্তীর কইনা রে, এনে কথুর দয়া নাই মাহু তক লাগিয়া রে। সুৰটো অকণ শ্লিপ কৰিছে, নোট কেইটামান অকণ পাহৰি গ'লো যে বহুত দিনৰ আগতে গোৱাটো। তথাপিও সেই গীতবোৰ বৰ বেলেগ এটা আছিলে। সেয়া গীত মানে লোক সংস্কৃতি বুলি ক'লে সেইটো এটা আমেজ বেলেগ আছে, আমেজ। লোক সংস্কৃতি বুলি ক'লে তাৰ আমেজেই বেলেগ। আৰু লোক সংস্কৃতিৰ ওপৰত যিবিলাক গীত বৰ্তমানলৈকে ৰচনা হৈছে, সৃষ্টি হৈছে, কেতিয়াও ফ্লপ হোৱা নাই মানে। কেতিয়াও ফ্লপ হোৱা নাই। যিমানেই আমি পশ্চিমীয়া ফালে ঢাপলি মেলো, যিমানেই গৈ থাকো, আমি যে ৱেষ্টাৰ্ণ শিকিম কিবা শিকিম, আমাৰ লোক সংস্কৃতি বাদ দি পেলাই সি আগবাঢ়ি যাব নোৱাৰে। মই কৈ দিলো, কিন্তু কেতিয়াও যাব নোৱাৰে। লোক সংস্কৃতিটো লাগিবই। লোক সংস্কৃতি লাগিব। লোকগীতৰ ওপৰত, আমাৰ লোক সংস্কৃতিৰ ওপৰত ভিত্তি কৰিয়েই বৰ্তমান আমাৰ অসমৰ যিসকল শিল্পী দেখি আছো মানে, তেওঁলোকে লোক সংগীতৰ ওপৰত ভিত্তি কৰিয়েই গীতসমূহ গাই গাই জনপ্ৰিয় হৈছে। আপোনাক আৰু এটা কথা সুধো, আপুনি যে সংগীত শিকায় যিসকল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীক, কোনটো কথাত সংগীত শিকিলে প্ৰথমতে বেছি গুৰুত্ব দিব লাগে? কোনটো কথাত বিশেষভাৱে গুৰুত্ব দিব লাগে? গীত শিকিবলৈ হ'লে প্ৰথম কি গুৰুত্ব দিব লাগে? প্ৰথম কথা হৈছে একাগ্ৰতা লাগিব, আৰু 2 নম্বৰ কথা হৈছে কণ্ঠ লাগিব দেই। সংগীত হ'বলৈ হ'লে প্ৰথমতে কণ্ঠটো লাগিবই, তাৰপিছতে সংগীতটো। আৰু 3 নম্বৰ কথাটো হৈছে কিছুমান মাক দেউতাকৰ কনচেপ্ট ভুল থাকে সংগীতৰ ক্ষেত্ৰত। কি হয়, প্ৰথম একো নাজানে ল'ৰা ছোৱালীটোৱে চিধা নি পেলাই ক্লাছিকেল এডমিশ্যন দি দিয়ে, মানে শাস্ত্ৰীয় সংগীত শিকাই দিয়ে। তেতিয়া হয়তো বাচ্চাটো 3 বছৰ 4 বছৰ এনেকুৱা বয়সতে তাক ক্লাছিকেলত দি দিয়ে। যেতিয়া ল'ৰা ছোৱালীয়ে সাৰেগামা গাই আমনি লাগে, তাৰপিছত গীতৰ প্ৰতি মানে আগ্ৰহ নোহোৱা হৈ যায়, সংগীতৰ প্ৰতি। এইটো হৈ থাকে, মই দেখি আছো। আমি যদি কিতাপৰ মতেও চাবলৈ যাওঁ, এটা নাৰ্চাৰী বাচ্চাক টিংকল টিংকল দি দিছে, জেক এণ্ড জিল দি দিছে, ABCD কিন্তু নাজানে তেতিয়ালৈকে। ক্লাছিকেলটো হৈছে গ্ৰামাৰটো লাগিবই সংগীতত, প্ৰয়োজন আছে, কিন্তু আৰম্ভণিতে দিব নালাগে। আৰু গলাটো যেতিয়ালৈকে ছেটিঙত নাহে, অলপ ছেটিঙত নাহে, তেতিয়ালৈকে ক্লাছিকেল শিকাই লাভ নাই। আমি বহুত দেখিছো, মই তেনেকে ল'ৰা ছোৱালী ক্লাছ 7ত সি বি মিউজ কৰি দিয়ে, মানে আল্টিমেট সি BA পাছ কৰিলে সংগীতৰ। BA পাছ কৰাৰ পিছত তেওঁ টিচাৰ কৰিব পৰা কেপাচিটি আছে নে নাই?
টিচাৰ কৰাৰ কেপাচিটি নাই মানে আল্টিমেট একো নিশিকিলে হয় আৰু 7ৰ পিছত ক্লাছ 7ৰ পিছত ল'ৰা বা হওক বা ছোৱালী হওক তেতিয়া হয়। কণ্ঠটো সলনি হয় যে ইমান দি যে সাধনা কৰিলে সাধনাটো মানে অৰ্থ নোহোৱা হৈ যায় গলাৰ ছেটিংটো মানে গণ্ডগোল হৈ যায় কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব আজিকালি ল'ৰা ছোৱালীবিলাক মানে পঢ়াৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিয়েতো হয়। গতিকে ভাবে মাক দেউতাকে ভাবে যে ক্লাছ 7ৰ ভিতৰত যদি বিমিজটো কৰাই দিব পাৰোঁ ভাল হয় মানে খুব আগ্ৰহী পঢ়া শুনাৰ ক্ষেত্ৰত আজিকালি অভিভাৱকসকলে বিশেষভাৱে গুৰুত্ব দিয়ে গতিকে সেই ক্ষেত্ৰত আৰু উপায় নাই আৰু যিবিলাকে সংগীত কৰিম বুলিয়ে ভাবিছে তেওঁলোকৰ কথাটো অলপ বেলেগ সুকীয়া হয় এনে আপোনাৰ উচ্চাৰণৰ কথাটো মই সুধো যে উচ্চাৰণটো কিছুমান আমিও শুনো এতিয়াও কিছুমান জনপ্ৰিয় কণ্ঠশিল্পী বা গায়কসকলৰ কেতিয়াবা দুই এটা উচ্চাৰণ কেতিয়াবা ভুল শুনো বা খটো খ তেনেকুৱা ধৰণৰ কিছুমান যিটো বিতৰ্ক আচলতে হ'ব নালাগে দেই মই সঁচা কথা একদম সঁচা কথা কৈছা একদম সঁচা কথা কৈছা এটা কথা হৈছে গীতি সাহিত্যই হওক বা আমাৰ শব্দবিলাকৰ গাঁথনিবিলাক আগৰ গীত আৰু বৰ্তমান গীতৰ মাজত বহুত ডিফাৰেঞ্চ আহি গ'ল এতিয়া ইংৰাজী শব্দও অসমীয়া গানত সোমোৱাই দিয়া হ'ল মাজে মাজে ইংৰাজী শব্দও সোমোৱাই আৰু খটো খ কয় কিছুমানে আৰু তোমাৰ তো শব্দটো তো তোমাৰ শব্দটো নকয় তোমাৰ কয় তোমাৰ মোৰ এনেকুৱা হয় গতিকে এইটো আচলতে কিছুমান ঘৰৰ পৰিৱেশৰ কথাও থাকে ঘৰত মাক দেউতাকে নিশিকায় শব্দবিলাক আৰু গীতি সাহিত্য বুলি ক'লেতো ভুল বহুতে দেখা যায় আৰু আজিকালি তেনেকে ক'বলৈ গ'লে বহুত আছে এতিয়া আমাৰ কিছুমান জনপ্ৰিয় গীত আচলতে ইয়াত ক'বলগীয়া কথা নহয় তথাপিতো মই কৈ দিছো আৰু যে এটা সময় যে পৰ্বতৰ ঢেকীয়া গানটো যে পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে এনেকৈ গাই আছে খুব জনপ্ৰিয় গীত এই গীতি সাহিত্যত যদি চাবলৈ যাওঁ তেতিয়াহ'লে পৰ্বতৰ ঢেকীয়া কিন্তু নবজে মই পৰ্বত দেখি আহিছো কিন্তু মই নিজে দেখিছো দেই পৰ্বতত কিন্তু ঢেকীয়া নহয় পৰ্বত পাহাৰত ঢেকীয়া হয় কিন্তু হয় পাহাৰত ঢেকীয়া হয় কিন্তু পৰ্বতত একদম তিব্বত পৰ্বতত বা আমাৰ হিমালয় পৰ্বতত এই বৰফৰ মাজত ঢেকীয়া গছ নহয় এতিয়াও নহয় গীতি সাহিত্য মানে গানটো মিলাবৰ কাৰণে তেনেকে কিছুমান শব্দ ব্যৱহাৰ কৰি দিয়ে আৰু মানে জনপ্ৰিয় হয় গীতি সাহিত্যৰ বৰ্তমান তেনেকুৱা হৈ গৈছে আৰু সংগীতটো বৰ্তমান সংগীত সৰোবৰ হৈ গৈছে সংগীত সৰোবৰ কিহক লৈ গীত ৰচনা হোৱা নাই একো বাকী নাই নেকি আৰু হয়নে এতিয়া মাত্ৰ কেইটামান জিৰা ধনিয়া জলকীয়া গুড়া এই কেইটামান বস্তুহে বাকী আছে নেকি গীত হবলৈ কি বাকী আছে গতিকে সকলোক লৈ পেলাই মানে গীত ৰচনা হৈ গ'ল এতিয়া শব্দই নোহোৱা হৈছে গীত ৰচনা কৰিবলৈ এতিয়া কিছুমান যে ইমান বেয়া শব্দ গাই নহয় শুনিলে আচৰিত লাগে আপুনিতো ধৰি লওক তেজপুৰৰ বৰ্তমান এজন অভিজ্ঞ সংগীত শিল্পী আৰু আপুনি বহুত কৰিছে যে বহুত আগৰ পৰা আপুনি কাম কৰি আহিছে এতিয়া আপুনি মই দেখিছো আপোনাৰ ফেচবুকত কেতিয়াবা চালে দেখোন যে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্য বহুবাৰ পাইছে সেইটো বহুত বাৰ পাইছো হয় সেই বিষয়ে অকণমান জনাব নেকি সেইটো মোৰ কাৰণে মানে টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব মই এইটো বহুত কিবা নাজানো দেই মই তেনেকুৱা নহয় মই বোলে বহুত কিবা জানো কিন্তু মই একো নাজানো মই শিকিহে আছো বৰ্তমান শিকি আছো মই কিন্তু মোৰ কাৰণে খুব ডাঙৰ কথা বুলি ভাবো মই ভূপেন দাক প্ৰথম লগ পাইছিলো বেচেৰীয়া কনাই বৰা চুবুৰীত এবাৰ ভূপেন দা আহিছিল নামঘৰত সেৱা কৰিছিলে তেতিয়া মই মাৰ লগত আহিছিলো তেতিয়া মই 4-5 মান এনেকুৱা বয়সত হ'ম চাগে মোৰ ইমান মনত নাই তেতিয়া মানে মই ওচৰৰ পৰা আহি পেলাই ভূপেন দাক এনেকে পেলাই চাইছিলো মাৰ লগত আহি পেলাই কনাই বৰা চুবুৰীৰ নামঘৰত বেচেৰীয়া কনাই বৰা চুবুৰীৰ নামঘৰত এবাৰ সেৱা কৰিছিলো ভূপেন দাই নামি পেলাই গাড়ীৰ পৰা তেতিয়া ভূপেন হাজৰিকা আহিছে বুলি খবৰ লৈ গৈছিলে প্ৰথম লগ পাইছিলো ভূপেন দাক মই তেতিয়া তাৰপিছত মই ভূপেন দাক লগ পালো তেজপুৰ ইউনিভাৰ্চিটিত ভূপেন দা আহিছিলে মই এটি গীত গাবলৈ গৈছিলো গীত মানে বৰগীত এটি গাবলৈ গৈছিলো বৰগীতটি মই গাইছো আৰু এজনী ছোৱালীয়ে নাচিছে গীতটি আছিলে শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা এই গীতটি গাইছিলো ভূপেন দা আগফালে সন্মুখত বহি আছিলে বহি আছে মোৰ বুকু কিন্তু ধিপিং কৰি আছিলে দেই ভূপেন দা আগফালে বহি আছে বিৰাট ভয় লাগিছিলে মোৰ তাৰপিছত গানটো গাই পেলাই মই ভূপেন দাৰ ওচৰলৈ গলো মই গৈ পেলাই ভৰিহালত ধৰিলো ধৰাৰ পিছত মই বোলো ভূপেন দাৰ গানটো শুনিছিলে এনেকে মূৰটো টুপিয়াই দিছে কিন্তু দ্বিতীয়বাৰ লগ পালো তাৰপিছতে ভূপেন দা যেতিয়া আমাৰ তেজপুৰৰ দীপ বাইদেউৰ ঘৰত আছিলে বহুত দিন আছিলে
তেতিয়া মই সেইবাৰ লগ ধৰিবলৈ গ'লো এইবাৰ ভূপেন দাক লগ ধৰিবলৈ গ'লো যাওঁতে কি হ'ল বিজয় মণ্ডল বুলি এজন মানে পিয়ে থাকে হয় একদম গৈ পেলাই বিজয় মণ্ডলৰ গামোচাখন পিন্ধাই দিলো বাহিৰত বিজয় দা এনেকে ক'লো তাৰপিছত কৈছে কোন কৈছে মই মনোজ নাথ মই এনেকে ক'লো নাথ বুলি কওঁ আছে বেংগলী মানুহ বুলি ভাবিলে নেকি তেনেকে পেলাই ভাবিব পাৰে আৰু কিন্তু বিজয় দাক বিজয় মণ্ডলক তেনেকে কোনো গামোচা নিপিন্ধাই আৰু পিন্ধাই দিলো দিয়াৰ পিছত মোৰ লগত গৈছিলে আমাৰ নৱকমল তামুলী ফুকন বুলি কয় দাদা এজন তেওঁ লৈ গৈছিল দেই মোক প্ৰথম ভূপেন দাৰ ওচৰলৈ তেতিয়া গৈ পেলাই ভূপেন দাৰ লগত ফটো উঠিলো বহুত ফটো উঠিলো প্ৰথম গৈ পেলাই মই ফটো উঠাৰ আগতে ভূপেন দাৰ ভৰিয়ালত তেনেকে ধৰি আছো মানে মই 2 মিনিট মান ধৰি আছো এৰাই নাই ভূপেন দা ভাবিলে পুৰা ভক্ত এজন সঁচা ভক্ত সঁচাকে ভক্তি মোৰ বহুত ভক্তি মানে বহুত ভক্তি আছে ভূপেন দাৰ প্ৰতি তাৰপিছত ভূপেন দাৰ লগত মই এজন কেমেৰামেন লৈ গৈছিলো ষ্টুডিঅ'ৰ পৰা সেই সময়তো মোবাইল নাই মই খুব ফটো ললো ভূপেন দাৰ লগত তাৰপিছত ক'লো ভূপেন দা মই অসমৰ বিভিন্ন প্ৰান্তত সংগীত কৰিবলৈ গৈছো হাৰিয়ানা উত্তৰ প্ৰদেশ বিহাৰ দিল্লী কলিকতা মধ্যপ্ৰদেশ তাৰপিছত উৰিষ্যা সেই সময়ত মানে সংছ এণ্ড ড্ৰামাৰ ভূপেন দা সভাপতি আছিলে সেই সময়ত তেতিয়া মই ক'লো যে মই বিভিন্ন জেগাত গৈছো সংছ এণ্ড ড্ৰামাৰ পৰা গতিকে মোক যদি আপুনি কিবা এখন লিখি দিলে হ'লে ভাল পালো ঠিক আছে তুমি কালিলৈ আহিবা এনে ক'লে তো পিছৰ দিনা মই আকৌ গ'লো ভূপেন দাৰ ওচৰলৈ এইবাৰ মোৰ লগৰ এই মোৰ আতৈ মানে ধৰ্মেন্দ্ৰ বৰা বুলক লৈ গৈছো গৈ পেলাই ভূপেন দাক সেইদিনা ভৰিত ধৰিছো ধৰি পেলাই ভূপেন দাই মোক এখন নিজ হাতে চাৰ্টিফিকেট লিখি দিছে মোৰ চাৰ্টিফিকেটখিনি চাইছে মই ক'ত গৈছো কি কৰিছো ধুনীয়াকৈ চাৰ্টিফিকেট এখন লিখি দিছে তাৰপিছত ভূপেন দাক কৈছো মই মোৰ সকলো আশা পূৰ্ণ হ'ল মই আপোনাৰ লগত অকণমান শুই চাব বিচাৰোঁ এনেকৈ ক'লো মই আপোনাৰ লগত অকণমান মই শুই চাব বিচাৰোঁ যে ভূপেন দা শুই আছে মই বিচনাখনত এনেকৈ ধৰি পেলাই ভূপেন দাক গাত ডিঙিত ধৰি পেলাই এনেকৈ মই অকণ শুই চাইছো মোৰ মানে আশা পূৰ্ণ কৰিছো মই সেইদিনাখন লগ ধৰিলো দ্বিতীয় দিনা তাৰপিছত মই বিজয় দাক একদম পুৰা পতাই থোৱা আছে মই গ'লেই সোমাব পাৰোঁ ভূপেন দাৰ ওচৰলৈ তাৰ 3 দিন মানৰ পিছত মোৰ লগত ধ্ৰুৱ বুলি মোৰ সখী এজনক লৈ সি ক'লে যাব পাৰিম নেকি ভূপেন দাক লগ ধৰিলো ওলা মই ক'লো ব'ল তাক লৈ পেলাই আকৌ গ'লো গৈ পেলাই বিজয় দাক ক'লো বিজয় দা মনোজ নাথ আচ্ছা এনেকে ক'লে বেংগলীতে কৈছে আৰু তাৰপিছত ভূপেন দাক সেইদিনাখন মোক লৈ গ'ল আকৌ ভূপেন দাৰ ওচৰত লৈ গৈছে গৈ পেলাই আকৌ ভৰিত ধৰিছো মানুহজনে ভাবিছে ই দেখোন আহিয়ে থাকে এনেকে পেলাই মানে ভাবি লৈছে চাগে দেই কিন্তু মোৰ সম্পূৰ্ণ ভক্তি মানে বিৰাট ভাল পালো আৰু সেইটো কাৰণে মই সেইটোৰ পৰা ভূপেন দাক লগ পাই যেন মই সংগীতৰ কিবা অকণমান ঢুকি পালো লাগি গ'ল মোৰ মানে ভূপেন দাক লগ পোৱাৰ পিছত দেই ভূপেন দাক পাই পেলাই মই যেন সংগীতৰ মানুহ এজনক প্ৰকৃত একে ভগৱান এজনকে পাই গ'লো মই সংগীতৰ মোৰ ব্যক্তিগত অনুভৱ তেনেকুৱা লাগি গ'ল মনোজ দা আপুনি বৰ্তমান এজন সংগীতৰ শিক্ষক তাৰ উপৰিও অন্য আপুনি সময়বোৰ কেনেদৰে পাৰ কৰে বা অন্য কিবা কামত ব্যস্ত আছে নেকি বৰ্তমান মইতো বহুত ব্যস্ত তেজপুৰত যিকোনো অনুষ্ঠান সংগীতৰ যিকোনো অনুষ্ঠান যিমানবিলাক থাকে প্ৰায়বিলাক অনুষ্ঠানত মোক বিচাৰে প্ৰত্যেকে বিচাৰে আৰু মই বৰ্তমান সংগীতৰ ব্যৱস্থাপনাটো থাকেই মোৰ 50টা মান নিজৰ কথাসুৰৰ গীত আছে বহুতবিলাক ৰেকৰ্ডিঙো হৈছে ইউটিউবত আছে তেনেকৈ পেলাই আৰু মই ভাবি আছো মোৰ এটা অনুষ্ঠান মনোজ নাথৰ কথা আৰু সুৰৰ এটি অনুষ্ঠান এইটো মই বানথিয়েটাৰত পতাৰ কথা এটা ভাবি আছো মোৰ নহয় মোৰ ষ্টুডেণ্টবিলাকে ভাবি আছে যে ছাৰৰ এনেকৈ এটা অনুষ্ঠান আমি পাতিব লাগে ভাবি আছে খুব ভাল পদক্ষেপ মই কৈছো পাতিব পাৰা তোমালোকে বহুত গীত আছে মই তেনেকৈ মোৰ বন্ধু ডক্টৰ হেমন্ত জ্যোতি নাথে লিখা দৰং কলেজৰ জিঅ'গ্ৰাফী হেড অফ দ্য ডিপাৰ্টমেণ্ট তেওঁ লিখা বহুতকেইটা গীত মই সুৰ কৰিছো তেনেকৈ আমাৰ মুৰলী নাথেও গাইছে বহুতে প্ৰীতম নাথেও গাইছে বহুতে গাইছে তেনেকৈ গীতৰ কামবিলাক কৰি আছো সেইটো কৰি থাকো আৰু আজৰি সময়ত মানে মই বৰশী টোপাই খুব ভাল পাওঁ ভাই বুজিছা নাই এইটো মানে মোক খুব ভাল লাগে যে আজৰি সময় পালে মই কেতিয়াবা যদি এনেকুৱা হয় যে মই এটা ক্লাছ কৰিবলৈ গ'লে মই যিমানটো পইচা পাম মানে মই 4-5 কেজি মাছ কিনি আনিব পৰা পইচা পাওঁ মানে এটা ক্লাছ কৰিলে কিন্তু মই বৰশী টোপাবলৈ যাওঁ গৈ পেলাই মই হয়তো গৰৈ মাছ এটা পাইছো আত্মসন্তুষ্টি মানে খুব ভাল লাগে মই এটা এইটো হবি বুলি ক'লেও ভুল নহ'ব বৰশী টোপাই ভাল পাওঁ আৰু সংগীত তেজপুৰৰ ল'ৰা ছোৱালীবিলাক শিকাই থকাৰ উপৰিও তেজপুৰৰ আগশাৰী কেইখনমান স্কুল যেনে
তেজপুৰ গভ গাৰ্লছৰ টাইটেল ছং যিটো হয়। টাইটেল ছংটো আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাদেৱে লিখিছে হয় মই সুৰ কৰা সেইটো গীত টাইটেল ছংটো তাৰপিছত জ্যোতিকলা সংগীত মহাবিদ্যালয়ৰ গীতটো বংকিম শৰ্মাদেৱে লিখিছে সেইটো মই সুৰ কৰা হয় তাৰপিছত ল কলেজ আইন মহাবিদ্যালয়ৰ টাইটেল ছংটো জুপিতৰা দেৱী ডক্টৰ জুপিতৰা দেৱী তেওঁ লিখা মই সুৰ কৰা হয়। প্ৰায়বিলাক টাইটেল ছং মই সুৰ কৰা আছে তেজপুৰৰ হয় আৰু বৰ্তমান এই তেনেকে সন্ধিয়া সন্ধিয়া ক্লাছৰ পৰা আহি পেলাই সংগীত ব্যৱস্থাপনাটো ষ্টুডিঅ'ৰ কামবিলাক কৰি থাকোঁ আৰু তেনেকে চলি আছে হয় যে আপুনি আগৰ সংগীত আৰু বৰ্তমানৰ সংগীতৰ মাজত কিবা পাৰ্থক্য পায় নেকি কিবা দেখিছে নেকি তেনেকুৱা আগৰ সংগীত আৰু বৰ্তমান সংগীতৰ মাজত এক নম্বৰ কথা হৈছে শব্দ আৰু মানে গীতি সাহিত্যটো মই আগতেই কৈছোঁ হয়। গীতি সাহিত্য বহুত ডিফাৰেঞ্চ হৈ গ'ল হয় আগতে গীতি সাহিত্য যেনেকুৱা আছিলে এতিয়া বৰ্তমানৰ লগত ডিফাৰেঞ্চ এটা ভূপেন দাই কিছুমান এনেকুৱা গান লিখি থৈছে নহয় ভাবিব নোৱাৰা হয় যদি বিশ্লেষণ কৰা যায় হয় খুব চিম্বলিক লিখিছে গীতবিলাক হয় চিম্বলিক হিচাপে লিখি থৈছে ভূপেন দাই উম। আৰু বৰ্তমানতো কথাবিলাক চব ডাইৰেক্টেই লিখি দিয়ে হয় তেনেকুৱা হৈছে হয় আৰু গীতবিলাক মানে এক পেটাৰ্ণৰ এটা তালৰ হোৱা দেখিছোঁ আমি উম। আমাৰ ভাষাত মানে 6/8 ৰিদমৰ যিটো মানে বিটিংটো 6/8 হয় চিক চিক চাক চাক চিক চিক চাক চাক এনেকে চলি আছে অ। গোটেই গীতবিলাক বিহু সুৰৰ নিচিনা চব বিহু গানৰ নিচিনা বনাই পেলালে কিছুমানে কিন্তু নতুন প্ৰজন্মৰ কেইজনমান ল'ৰাই খুব ভাল কাম কৰি আছে দেই হয়, সেইটো ক'ব হয়, লাগিব হয়। নতুন প্ৰজন্মৰ কেইজনমান গীতিকাৰ সুৰকাৰ বা গায়ক ওলাইছে হয়। খুব ধুনীয়া মেলোডিয়াছ ছং কৰিছে উম। খুব ধুনীয়া ধুনীয়া ছং কৰিছে কিছুমান হয়। সেইটো ভাল লাগিছে কিন্তু কিছুমান এক পেটাৰ্ণে ডিজিক চাচাক বিহুৱে গাই আছে উম। আল্টিমেট গৈ পেলাই ভোজপুৰী গীতৰ নিচিনা হ'ল যে তাত যে এটা এটাল কাহাবা তালি যে চলি থাকে অ, আমাৰ 6/8 তালটোৱে চলি আছে জিজিক চাচাক গোটেই গীতবিলাক তেনেকুৱা কৰি পেলাইছে উম। কাৰোবাক দেখি কোনোবাই ফ'ল' কৰে অমুকৰ গানটো অকণ হিট মাৰিলে সেইটোকে দেখি কোনোবা এটা লাগি গ'ল আৰু অসমত 4J7 কিনা নিচিনা চবেই যে কিনিছিলে সময়ত হয়, হয়। তেনেকুৱা আৰু আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ আপুনি ভাল পোৱা এটা গীত শুনাব নেকি আমাক মই ভাল পোৱা গীতটো বহুত আছে বাৰু তথাপিতো মোক এটা কৈ দিলেই হ'ল যিকোনো এটা কৈ দিলে মই কোনো গাই দিব পাৰোঁ এতিয়া এটা হিন্দী গীত গাওঁ নেকি দিল হুম হুম কৰেটো অকণমান ঠিক আছে হ'ব গাই দিব আপোনাৰ তাকে নেকি? আছে दिल हुम हुम करे घबराए घन धम धम करे गर जाए एक ही बूंद कभी पानी की मोरे आँखियों से बरसाए बुकु हम करे মোর আয় কোনে নিদ্রা হরে মোর আয় পুত্র হই মই কি মতে তরু আই তোরে হই মই মরু दिल हुम हुम करे घबराए तेरी जोरी दारू सब सूखे पास जुआए तेरी सुआ लगे सभी सुखी दर हरियाई दिल हुम हुम करे ঘাবৰাই হিন্দী কিন্তু শব্দ মই বেয়া গাওঁ দেই এইটো কৈ দিলোঁ মই সেইকাৰণে ষ্টুডেণ্টবিলাকক কওঁ তোমালোকে নিজে শুদ্ধ কৰি ল'বা মই শুদ্ধই শিকাব পাৰিম ঠিকেই হৈছে ভালেই গাইছে, হয়, হয়। আৰু আপোনাৰ এটা বেলেগ কথা সুধো গীতিকাৰ সুৰকাৰ বা এনেকুৱা যিসকলে কবিতা লিখে কবিতা আবৃত্তি কৰে তেওঁলোক মানুহ বা গীত শুনা মানুহকো যিসকলে মানে অলপ প্ৰেমৰ গান শুনে তেওঁলোকক অলপ ৰোমান্টিক বুলি কয় এতিয়া আপুনি সেই সময়ত কেনেকুৱা আছিলে আপুনি ধৰি লওক আপোনাৰ আমাৰ বেচেৰিয়াৰে হয় এতিয়া আপুনি কেনেধৰণে পাইছিলে সেই সময়তো ৰোমান্টিক মুডত আৰু তেতিয়া ৰোমান্টিক মুডৰ কথাটো বেলেগ আৰু মানে এটা বয়স থাকেতো 18, 19, 20 সেই সময়ত
হয় এতিয়া কিছুমান ল'ৰা ছোৱালীক তেনেকুৱা দেখো মই, কিছুমানে তেনেকে ৰোমান্টিক মুডত থাকে, থাকিব এইটো বয়সৰ দুখ, হয় তাৰ গাত দুখ আছে বুলি মই নকওঁ। হয় সেই সময়ত ৰোমান্টিক মুড, তেতিয়া ৰোমান্টিক গানবিলাক ভাল লাগে, হয় গতিকে সেই সময়ত গাইছিলো মই। তেতিয়া মোৰ মানুহজনীক লৈ পেলাই গীতো ৰচনা কৰিছিলো। হয় নেকি? হয় গাই দিম নেকি একটু কৰি? গাঁও হয় মানে বিয়াৰ আগত নে পিছত সেইটো এই কৰিলে? আগত গাঁও গাঁও আকৌ হয় পিছত মোৰ মিছেছে দেখিলে খুৰী শুনিলে খঙেই কৰিব, কৈছে তুমি এইবিলাক গাই দিছা গৈ নাই পেলাই। একো নহয় কওক, ভাল লাগিব ন। তেতিয়া আকৌ পল্লৱী নাছিলে দেই, তেতিয়া মামনি বুলি গানটো বনাইছিলো মই। হয় অ মামনি ৰাতি ৰাতি সপোনতে কিয় কৰ আমনি, অ মামনি ৰাতি ৰাতি সপোনতে কিয় কৰ আমনি, মাৰে বিয়া নিদিয়ে দেউতাৰে নামাতে, ককাইৰ যিহে ফুটনি, অ মামনি ৰাতি ৰাতি সপোনতে কিয় কৰ আমনি। এই গীতটি এতিয়ালৈকে ৰেকৰ্ডিং কৰা নাই, সেই তেতিয়াই মানে মই গীতটি তেতিয়াই ৰচনা কৰিছিলো। কথাখিনিৰ লগত বাস্তৱৰ সম্পৰ্ক আছে নাই? পুৰা তোৰে কথা ভাবি ভাবি উজাগৰে থাকো ৰাতি, তোকে লগ ধৰি আহি লঘোণে থাকো ৰাতি, ইছাতি বিচাতি লাগে মোৰ দেহাতি, ইছাতি বিচাতি লাগে মোৰ দেহাতি, পুৱাই পুৱাই সদায় দেখো শালিকীয়ে জুৰি, পুৱাই পুৱাই সদায় দেখো শালিকীয়ে জুৰি, অ মামনি ৰাতি ৰাতি সপোনতে কিয় কৰ আমনি। সেইটো মানে শালিকা চৰাই সদায় মানে ভাবো আৰু দুটা শালিকা দেখিলে আজি দিনটো ভালেই নেকি, হয়নে নহয় বাৰু? হয় হয় তোমাৰ চাগে তেনেকুৱা ভাৱ আছিলে নে? মইতো সাংঘাতিক আছিলো বাৰু। মই গম পাই গৈছো। এনে আপোনাৰ এতিয়া বিয়াৰ আগৰ সেইখিনি কথা ক'লে, এতিয়া বিয়াৰ পিছত মৰমটোতো কমি যায়, কিন্তু যুদ্ধ কেনেকুৱা? নাই নাই, যুদ্ধ নাই, আমাৰ একদম যুদ্ধ নাই। যুদ্ধ নাই নেকি? বৰ্তমান মোৰ ছোৱালী এজনী হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পঢ়িছে, তাই গীত চিত গায়। হয় সৰুজনী বহুত ডিফাৰেঞ্চ বয়সৰ, 12 বছৰমানৰ ডিফাৰেঞ্চ। তাইক অসমীয়া মিডিয়ামত দিছো, তাই অংকুৰ মুকুলত পঢ়িছে, শংকৰদেৱ শিশু নিকেতন বিপথা মিলনপুৰত। এই কথাখিনি আপুনি যিখিনি আজি মই এক্সপ'জ কৰিছো আপোনাৰ পৰা, সেইখিনি আগে পিছে ক'ৰবাত কৈছেনে? নাই নাই, ক'ত কৈছো, আজি ওলাই গৈছে। আজি বহুত কথা কৈ দিলো মই। হয় নেকি? আজি বহুত কথাই কৈ দিলো। মনোজা, যিহেতু আপুনি অসমৰ বিভিন্ন প্ৰান্তত গৈ সংগীতৰ লগত জড়িত বাদ্যযন্ত্ৰ সংগত কৰে কণ্ঠশিল্পীসকলৰ লগত, প্ৰায়বিলাক আপোনাৰ ছাত্ৰ বা ছাত্ৰীয়ে থাকে। আপুনি যে ইমান দূৰত গৈ বা অসমৰ বিভিন্ন প্ৰান্তত বাদ্যযন্ত্ৰ সংগত কৰে, তাত কিবা বিভিন্ন ধৰণৰ অভিজ্ঞতা, ৰসাল অভিজ্ঞতা বা কিছুমান ভয়ানক অভিজ্ঞতা কিবা আপুনি সন্মুখীন হৈছে নেকি আজিলৈকে? পুৰা বহুত হৈছো। হয় কিন্তু মানে কি হয়, কম্পিটিশ্যন বিলাকত বজাবলৈ গ'লে ভাল লাগে দেই। হয় মানে উপেন্দ্ৰ সংগীত বা জয়ন্ত হাজৰিকাৰ গীত, সেইবিলাকত অকণ আমেজটো বেলেগ আছে। কাৰণ মোৰ আন্তৰিকতাই ভাল পোৱা কিছুমান গীত মই তাত বজাবলৈ পাওঁ। উপেন্দ্ৰ সংগীত বা জয়ন্ত হাজৰিকা বা দীপালী বৰঠাকুৰ, জ্যোতি সংগীত, ৰামকৃষ্ণৰ বা গীত, এইবিলাক গীত গাই মানে বজাই খুব মই আমেজ পাওঁ। তাৰ বাহিৰেও বিহু ফাংচনত বজাওঁ, কীবৰ্ড বজাওঁ আজিকালি। বিহু ফাংচনত কীবৰ্ড বজালে কিছুমান গীত কিন্তু মই আন্তৰিকতাৰে বজাই মই ভাল নাপাওঁ, মানে আন্তৰিকতাৰে ইমান ল'বলৈ মই নিবিচাৰে, মোৰ অন্তৰখনে নিবিচাৰে। মানে এনেকুৱা কিছুমান গীত আছে মানে, কিন্তু ৰাইজৰ বিপুল দাবিত সেইবিলাক গীত ছিংগাৰবিলাকে গায়, আমি বজাবলগীয়া হয়। বজাওঁ, তাতে কেতিয়াবা মানে অনুষ্ঠানবিলাকত কেনেকুৱা আৰু কিছুমান মানুহ আছে একদম আহি পেলাই পুৰা কাষতে ক'বহি, মই বজাই আছোতো, মোৰ কাষতে ক'ব, ঐ পইচা দি মাতি আনিছো, ৰাতিপুৱালৈকে গান গাব লাগিব, এনেকুৱা মানে খাই বৈ ক'ব নোৱাৰে, এনেকুৱা ধৰণৰো আছে। একদম পুৰা এনেকে কয়, ৰাতিপুৱালৈকে গাব লাগিব দেই, পোহৰ হোৱালৈকে গাব লাগিব গান। একদম মূৰটো টিঙিচকৈ মাৰে, উপায় নাই আৰু কি কৰিম আৰু, গৈছোৱে আৰু বজাবলৈ। বজাওঁ, কেতিয়াবা ৰাতি পোহৰ হৈ যায়, ৰাতিপুৱাই যায়, কিন্তু ছিংগাৰটো ভাগৰি যায়, বেয়া লাগে। আৰু বিশেষকৈ বেয়া লাগে আমাৰ লেডাৰিছ কেইটালে। লেডাৰিছ কেইটা মানে গোটেই ৰাতিটো বজাই বজাই লেডাৰ কোবাই কোবাই দুবলা হৈ যায়গে মানে। আৰু অভিজ্ঞতা মানে তেনেকুৱা বহুত অভিজ্ঞতা আছে। এবাৰ আমি ওদালগুৰিত প্ৰগ্ৰেম এটা কৰিব গৈছিলো। ওদালগুৰিত প্ৰগ্ৰেম কৰিছিল, তেতিয়া কিন্তু মোবাইল নাছিলে দেই, সেই সময়ত মোবাইল নাছিলে। ওদালগুৰিলৈ গ'লো প্ৰগ্ৰেম এটা কৰিবলৈ, তাৰপিছত গাঁৱৰ মাজত সোমাই গ'লো আৰু ইফালে যাওঁ সিফালে যাওঁ, এনেকে কৰোঁতে এবাৰ যাওঁতে মানে এটা জেগাত ধনুকাৰ লৈ মানুহটো ৰখি আছে, বহুত মানুহ এনেকে পেলাই, কলৈ যাওঁ,
কৈছে আমি ফাংচন কৰিব আহিছোঁ। তাৰপিছত তেনেকৈ ঘূৰোঁতে ঘূৰোঁতে ৰাতিপুৱাই গ'ল। আমি গৈ পেলাই ফাংচন পালোঁ কিন্তু ফাংচনখন শেষ হৈ গ'ল। তাৰপিছত একদম খং নহয়, মানুহবিলাকৰ খং, বহুত খং। তেতিয়া আমি কৈছোঁ আমি অহা কাইলৈ ফাংচনখন কৰি দিম, এনেকৈ ক'লোঁ। আহোঁতেতো আমাক পইচা পাতি একো নিদিলে। আৰু তেতিয়া আমি কলেজত পঢ়ি আছিলোঁ দেই, তেতিয়া হাতত পইচা তেনেকৈ নাথাকে। তেতিয়া আমাৰ হাতত থকা এম্প্লিফায়াৰ, গীটাৰ আমি তেল ডিপুত বন্ধকত দি পেলাই তেল ভৰাই পেলাই ঘৰলৈ আহিছিলোঁ। এম্বেচাডৰ দেই তেতিয়া। তাৰপিছত পিছৰ দিনাখন গৈ পেলাই সেয়া বন্ধক খুলি পেলাই তাৰপিছত পিছৰ দিনা আমি ফাংচন কৰিছিলোঁ। এইটো সাংঘাতিক কথা আৰু এইটো বিৰাট জমনি আৰু তেনেকুৱা বহুত অভিজ্ঞতা আছে। আৰু কেতিয়াবা বেয়া লাগে কেনেকুৱা মানে, যিহেতু মই আগতে গান গাইছিলোঁ, মই ছিংগাৰে আছিলোঁ, এতিয়া বৰ্তমান মই মানে বাদ্যযন্ত্ৰ বজাওঁ এনেকুৱা। এই যে মানুহবিলাকে কিছুমানে কয় এই হেণ্ডছ পাৰ্টিটো ভাত খুৱাই দিবি এনেকৈ কয়। তেতিয়া মনত অকণমান বেয়া লাগে আৰু যে হেণ্ডছ পাৰ্টিটো হয়। অৱশ্যে হেণ্ডছ নামৰ শব্দটো ক'তো মই পোৱা নাই দেই আজিলৈকে। বাদ্যযন্ত্ৰী বা একম্পেনিষ্ট বুলি কয়, কিন্তু হেণ্ডছ নামৰ শব্দটো মই কিন্তু পোৱা নাই দেই। আৰু কিছুমান মাজতে কয় দাদা আপুনি হেণ্ডছ বজোৱা মানুহ নেকি বাৰু? সেইটো যে আৰু জমনি আৰু দাদা আপুনি হেণ্ডছ বজোৱা মানুহ নেকি? সেই শব্দটো যে শুনিলে মোৰ আৰু হাঁহি উঠে নহয়। হেণ্ডছ বজোৱা মানুহ বোলে, হেণ্ডছ বজোৱা মানে হাত বজোৱা পিছে আপুনি হেণ্ডছ বজোৱা মানুহ নেকি? সেইটো যে আৰু জমনি। তেনেকুৱা বহুত অভিজ্ঞতা আছে। খুব ৰসাল অভিজ্ঞতা কিছুমান আছে, মঞ্চতো আছে তেনেকুৱা। মঞ্চত বহুত জমনি হয় কেতিয়াবা। তেনেকুৱা কাহিনী কিছুমান আছে আৰু কিছুমান ক'বও নোৱাৰি মানে, ইয়াত ক'ব পৰা নহয় মানে এনেকে। পাৰে যদি অকণমান কৈ দিয়ক। তেনেকুৱা আছে, এটা কৈ দিম দেই। আমাৰ এতিয়া আমাৰ গাঁৱৰ কম্পিটিশ্যন এটাত ভূপেন্দ্ৰ সংগীত কম্পিটিশ্যন হৈ আছিলে। তেতিয়া আমাৰ গাঁৱৰ অতুল নাথ নামৰ এজন দাদা, মোৰ দাদা, খুব ভাল গান চান গায় আৰু আমাৰ গাঁৱৰ। আৰু তেওঁৰ পৰা মই বহুত অনুপ্ৰেৰণা পোৱা নিচিনা। আমাৰ ঘৰত গৈ পেলাই সেই সৰু কালত মোৰ ঘৰত থকা হাৰমনিয়ামখন তেওঁ এনেকৈ বজাই থাকে। মই চাওঁ মানে অতুল দাই কেনেকৈ বজায় তেনেকুৱা। তেতিয়া সেইবাৰ আমাৰ গাঁৱত বিহুত যে কম্পিটিশ্যন পাতে, ভূপেন্দ্ৰ সংগীত এনেকৈ জ্যোতি সংগীত, মুৰলী নাথে হাৰমনিয়াম বজাইছে, মই তাবলা বজাইছোঁ দেই অতুল দাৰ লগত। ৰিপ বতাহ মাৰি আছে বহাগৰ সময়, হাৰমনিয়ামখন আছে, সেই সময়ত জেনেৰেটৰ ছিষ্টেম নাই, বেটেৰী আনে, কাৰেণ্ট গ'লে বেটেৰীত মাইকটো বজাই থাকে। এই আমাৰ মইনাদা মাইকটো সেই সময়ত মমবাতি কেইডালমান এনেকৈ হাৰমনিয়ামৰ ওপৰত জ্বলাই দিয়ে আৰু জ্বলাই থৈ দিছে। অতুল দাই গান গাই আছে এনেকৈ লৈ পেলাই, বতাহ মাৰি আছে, ৰিপ বতাহ। অতুল দা যেতিয়া গান গাই আছে, ভৰি দুটা এনেকৈ কঁপি আছে দেই, তলফালে এনেকৈ কঁপি আছে ভয়ত মানে। অতুল দাই গাই আছিলে অস্ত আকাশৰে সপোন ৰহন সানি, ক্লান্ত লুইতৰে হেঙুলীয়া পানী। গাই আছে বতাহে কাগজ কিলা লুটিয়াই দিলে নহয় এনেকে। অতুল দা এনেকে কঁপি আছে। ইফালে আছিলে আকাশী গংগা গানটো আছিলে। অতুল দাই কি কৰিলে, স্থায়ীটো নাগায়, মহা মহা সাগৰৰে কপনা লহৰ লেখিলো গাই দিলে নহয়। তাৰপিছত অতুল দা ৰখি আছে নহয়, অতুল দা ৰখি আছে আৰু ৰাখি দিলে। মাইকত মুৰলী নাথে কৈছে দেই, কৈছে স্বৰ্গীয় ৰাইজসকল, অতুল নাথে অকণমান বতাহে খেলি মেলি কৰিলে, গতিকে গানটো গাই আছিলে আকাশী গংগা কি অস্ত আকাশৰ, বতাহে কাগজ কিলা লুটিয়াই দিয়াৰ কাৰণে তেওঁ আকাশী গংগা আধা গাই দিলে। একদম হাঁহি মানে জমি গৈছে আৰু। এনেকুৱা বহুত কথা আছে, এনেকুৱা মানে জমনি কেছ বহুত আছে মানে। ভাল লাগে আৰু কেতিয়াবা অতীতক ৰোমন্থন কৰি বহুত ভাল লাগেতো, ভাল লাগে তেনেকুৱা কিছুমান। এতিয়া আপুনি বৰ্তমান অসমৰ সংগীত জগতৰ দুই তাৰকা, অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গ, এই দুইজনৰ ভিতৰত আপুনি শ্ৰেষ্ঠ বুলি কাৰোবাক ক'ব পাৰে নেকি? শ্ৰেষ্ঠ বুলি ক'লে আচলতে দুইজনেই শ্ৰেষ্ঠ হয়, দুইজনে খুব ভাল। কিন্তু মানে জুবিন গাৰ্গ কাৰণে এক্সেপশ্যনেল হয়। জুবিন গাৰ্গ এক্সেপশ্যনেল, সেইটো কাৰণে এক্সেপশ্যনেল বুলি ক'লোঁ। জুবিন গাৰ্গে চিনেমাও কৰিছে, বৰ্তমান চিনেমাৰ লগতো লাগি আছে। আৰু কণ্ঠটো মই ভাল পাওঁ দেই, ব্যক্তিগত মই বেছি ভাল পাওঁ। অংগৰাগো বেয়া নাপাওঁ, কিন্তু জুবিন গাৰ্গৰ কণ্ঠ মই বেছি ভাল পাওঁ। আৰু জুবিন গাৰ্গৰ চব পেটাৰ্ণৰ গান গাব পাৰে, সেইকাৰণে মই শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ। জুবিন গাৰ্গে যদি এটা মানে টোকাৰী গীত গায়, এনেকুৱা অনুভৱ হয় যে
জুবিন গাৰ্গ টোকাৰী গীতৰে গায়ক নেকি এনেকুৱা অনুভৱ হয় যদি এটি বৰগীত গায় বা এনেকুৱা ভাৱ হয় বা জুবিন গাৰ্গে বৰগীতেই গায়ক নেকি বৰগীতৰ গায়ক নেকি এনেকুৱা অনুভৱ হয় গতিকে চব পেটাৰ্ণৰ গান গাব পাৰিলে বৰ্তমান সংগীতৰ মই ছাত্ৰ ছাত্ৰীবিলাককো কওঁ এইটো কথা যে চব পেটাৰ্ণৰ গান গাব পাৰিলেহে জীয়াই থাকিব পাৰিবি সংগীতক জীয়াই ৰাখিব পাৰিবি নহ'লে গান গাব নোৱাৰে কিহৰ কাৰণে আজিকালি বৰ্তমান সংগীত বেলেগ ফালে ধাৱমান হৈছে আৰু ল'বই লাগিব অডিয়েঞ্চে ভাল পোৱা গানবিলাক ল'বই লাগিব যে মই নিজস্ব মই ভাল পোৱা গানটো অডিয়েঞ্চে ভাল নাপাব পাৰে গতিকে চব সকলো গান গাব লাগিব এই জুবিন গাৰ্গে মানে প্ৰত্যেকটো পেটাৰ্ণৰ গান গাব জানে বহুত দেখিছোঁ তেনেকুৱা অসমৰ বহুত ছিংগাৰ আছে এই বিহুৰ সময়ত বিহু ভালকে গাব নোৱাৰাৰ কাৰণে ধুনীয়াকে মহ মাৰি মাৰি আঁতৰি শুই আছে কিছুমানে বিহুৰ সময়ত কিন্তু কিছুমান দেখিছোঁ চাৰেগামা নজনা ভালকে চাৰেগামাকেইটাই গাব নাজানে হয়তো তাক ক্লিক কৰি দিলে দুটা গান গাইছিলে ক্লিক কৰি দিলে সি ছিংগাৰ বনি গ'ল কিন্তু মঞ্চত বিহুৱা গায় সেইটো বেলেগ কথা কিন্তু মানে ষ্টুডিঅ'টো যিকোনো কৰিব পাৰি আৰু ধুনীয়াকৈ টিউনাৰ চিউনাৰ লগাই কাম কৰিব পাৰি গতিকে সেই ছিংগাৰ দেখিছোঁ বহুত জনপ্ৰিয় হৈ গৈছে তেনেকুৱা কিছুমান ছিংগাৰ কিন্তু জুবিন গাৰ্গৰ সেইটো নহয় জুবিন গাৰ্গে কিন্তু বিৰাট নোট গান গায় অংগৰাগেও গায় তেনেকুৱা একদম নোট গান গায় সেইকাৰণে জুবিন গাৰ্গৰ গীত মই বহুত ভাল পাওঁ আৰু তেনে এগৰাকী আচলতে শিল্পী আমাৰ কাৰণে খুব গৌৰৱৰ কথা তেওঁ আনক সহায় কৰে ডাঙৰ কথা আনক সহায় কৰে দেই যিকোনো মানুহক সহায় কৰে জুবিন গাৰ্গক ভাল লাগে সেইকাৰণে আৰু মহেন্দ্ৰ হাজৰিকাৰ বিষয়ে আপুনি কি ক'ব মহেন্দ্ৰ হাজৰিকা হৈছে অকণমান ব্যতিক কবি দেই মহেন্দ্ৰ হাজৰিকা মানে স্বদেশক লৈ গীত গোৱা মানুহ তেওঁ অকণমান বেলেগৰ লগতকৈ অকণমান বেলেগ আৰু গানৰ পেটাৰ্ণো বেলেগ গীতবিলাকৰ প্ৰত্যেকটো গানতে আৰম্ভণিতে এটা এডলিপছ পাৰ্ট থাকে এডলিপছ কৰে প্ৰথমতে তাৰপিছত গীতটি আৰম্ভ কৰে আৰু গানবিলাকৰ মানে ভাৱাদৰ্শটো অকণ বেলেগ ধৰণৰ কথা গাঁথনিবিলাক বহুত ধুনীয়া যেনে ধৰক অ ককাই গীতটি যে গাইছে এসময়ত কিমান জনপ্ৰিয় হৈছিলে অ ককাই বিহুৰে উৰুকা মন হল উৰুঙা বিহুখন কেনেকৈ পাতো এইবাৰ ককাই বিহু নহয় বৰ বিষ মাজতে মোৰ ঘৰলৈ আহিছিলে মই বোলো মহেন্দ্ৰ দা এই গীতটি গাওক গালে খুব গৌৰৱ নোহোৱা মানুহ ৰাইজৰ লগত থাকি ভাল পোৱা এনেগৰাকী শিল্পী মোৰ ঘৰলৈ আহিছিলে বিহু এইবছৰ নহয় যোৱা বছৰ আহিছিলে বিহুৰ আগে আগে খুব ধুনীয়াকে মোৰ লগত এনেকে আমাৰ সকলোৰে লগত গীত গাইছে খুব ভাল লাগিলে মহেন্দ্ৰ হাজৰিকা স্বদেশক লৈ গীত গোৱা মানুহ আৰু ৰোমান্টিক গীতো গাই ভাল গায় খুব ধুনীয়া মই এই অ ককাই গানটো যোৱাকালি মই শুনি আছিলোঁ তেতিয়া মই এটা কথা অনুভৱ কৰিছোঁ যে তেখেতে ৩০ বছৰ আগতে যিটো অনুভৱ কৰি গান লিখি থৈ গৈছে গাই থৈ গৈছে সেইটো আজি 2023 চনত মানে পতিয়ন হৈছে যিটো কোৱা মানে এইটো সময়ত আখৰে আখৰে মানে কথাটো লাগি গৈছে সেই কথাবিলাক তেতিয়াই কেনেকে লিখে ৩০ বছৰ আগত এটা গান লিখিছে সেইটো ৩০ বছৰ পিছত সেইটো বাস্তৱত পৰিণত হৈছে খুব দূৰদৰ্শী হয় মহেন্দ্ৰ হাজৰিকা আচলতে পঢ়া শুনাত খুব ভাল আছিলে তেওঁ BSc পাছ মানুহ মই ভালকৈ ব্যক্তিগতভাৱে জানো BSc নে MSc তেনেকুৱা আছিলে মানে এটা খুব ভাল চাকৰি কৰিব পাৰিলে হ'লে তেওঁ চাকৰি নকৰি পেলাই গীতৰ লগত জড়িত গতিকে তেওঁ ভাৱাদৰ্শটো অকণমান এক্সেপশ্যনেলে হয় গতিকে তাই ভূপেন্দ্ৰক তেখেতে ফ'ল' কৰেতো ভূপেন্দ্ৰাৰ কেনেকুৱা ষ্টাইলবিলাক কেনেকুৱা গানৰ সেই ষ্টাইল কিছুমান সেই তেনেকুৱা মানে খুব গাম্ভীৰ্যপূৰ্ণ গধুৰ ভাৱাৰ্থক থকা তেনেকুৱা গীতবিলাক তেখেতে ৰচনা কৰে মনোজ দা আমাৰ কথাবিলাক আচলতে বেছি দীঘলীয়া হৈ গ'ল মই আপোনাক এৰিবও বিচৰা নাই ইফালে সময়ৰ কথা আছে আমাৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ধৰি লওক শেষ কৰিব লাগে এতিয়া ইমানখিনি যে আপোনাৰ পৰা কথা মই ল'ব পাৰিম মই আচলতে ভবাই নাছিলোঁ কিনো কথা পাতিম কিনো সুধিম এনেকুৱা ধৰণৰ মোৰ ৰাতিপুৱাৰ পৰা ভাৱ এটা হৈ আছিলে এতিয়া ৰাতি 10টা বাজিব হ'ল আপোনাৰ লগত মই কথা পাতিয়ে আছোঁ আৰু পাতো লাগিছে কিন্তু উপায় নাই আমি অনুষ্ঠানটো সামৰিবই লাগিব কিন্তু মোৰ ভাল লাগিলে মাজতে কৈছোঁ মোৰ সাক্ষাৎকাৰ দি পেলাই এই কাৰণে মোৰ বেছি ভাল লাগিছে মোৰ গুৰু মোৰ শিক্ষাগুৰু বেচেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বৈষ্ণৱ আচাৰ্য মোৰ শিক্ষাগুৰু যতীন ছাৰৰ তুমি ল'ৰা ছাৰৰ ল'ৰাৰ লগত যে মই সাক্ষাৎকাৰ দিব পাৰিছোঁ মোৰ মানে গৌৰৱ অনুভৱ কৰিছোঁ ছাৰৰ বিষয়ে বেলেগে ক'ব নালাগে যতীন ছাৰ এগৰাকী ভাল কণ্ঠশিল্পী লগতে
ধৰ্মৰ তেওঁৰ বৈষ্ণৱ আচাৰ্য হয় তেওঁ যিমানখিনি আয়ত্ত কৰিছে হয় হয়তো বহুতে নাজানে অসমৰ মানুহে ভালকে নাজানে গতিকে প্ৰসাৰ আৰু প্ৰচাৰ ছাৰৰ সিমান এটা হোৱা নাই এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ হয় ছাৰক যদি এদিন মাতা উম, মই ব্যক্তিগতভাৱে মনোজ নাথে বহুত ভাল পাম হয়। মই ভাবো কিন্তু মইনো কেনেকে ল'ম বুলি ভাবি নাই একো নাই কৰিব পৰা দৰকাৰ নাই হ'লে মোক কৈ দিলে মই ছাৰক মই কৈ দিম হয় নেকি কেতিয়াবা এদিন কৰিম নিশ্চয় হয় নিশ্চয় কাৰণ এই কথাটো ময়ো কেতিয়াবা ভাবো দেউতা কেতিয়াবা কৰিম কিন্তু মই নিজেনো কি সুধিম বুলি ভাবিয়ে বস্তুটো ৰখি গৈছে কথাটো একো নহয় খুব মানে ধৰ্মৰ কথা আমাৰ যিসকল ধৰ্মীয় যুৱক যুৱতী আছে বা ব্যক্তিসকল আছে তেওঁলোকে বহুত কথা ছাৰৰ পৰা শিকিব পাৰিব হয় গতিকে এদিন মাতিব লাগে হয় ছাৰক ক'ব লাগে যে এনেকে সি সুধিলেও যিকোনো কথা সুধিলেই ছাৰে উত্তৰ দিব পাৰে হয় দিয়ে হয় এতিয়া অনুষ্ঠানটো আমি সামৰো মনোজদা শেষত আপুনি কিবা এটা ক'ব নেকি বা কিবা এটা গানৰ কলি শুনাই সামৰিব নেকি মোৰ নিজৰ লিখা এটি গীত মই সৰুৰা গীত আছিলে এইটো লনী স্মিতাই গাইছিলে হয় কৃষ্টিৰ মজিয়াত সৃষ্টিৰ শলিতা জ্বলাই কৃষ্টিৰ মজিয়াত সৃষ্টিৰ শলিতা জ্বলাই জগত সভালৈ আই নিমটো সজাই পৰাই আই নিমটো সজাই পৰাই অসমীয়া সংস্কৃতিক অসমীয়াৰ স্বাভিমান অসমীয়া সুৰক আমি জগত সভালৈ লৈ যাম এইটো মোৰ সংকল্প ধন্যবাদ হয় মনোজ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি দিনটোৰ ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিলে বহুত বহুত ধন্যবাদ আৰু ভৱিষ্যতেও আপুনি আমাৰ মাজত এনেদৰে সহায় সহযোগ আগবঢ়াব লাগিব আৰু আমি অনুষ্ঠানটো ইমানতে সমাপ্তি কৰিছোঁ তাৰ আগতে কওঁ হয় আনঅফিচিয়েল গুঞ্জন বৰা এই যিটো অনুষ্ঠান কৰিছা হয় দীৰ্ঘায়ু কামনা কৰিলোঁ বহুত দিনলৈ চলি থাকক হয় ধন্যবাদ আনঅফিচিয়েল গুঞ্জন বৰা আপোনাৰ সবে এই চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিহৰ কাৰণে এওঁ কোনো ধৰণৰ আচলতে আৰ্থিক উন্নতিৰ কাৰণে এইটো কাম কৰা নাই আমাৰ নিচিনা যিসকল পৰি থকা সংস্কৃতিৰ সাধক আছে তেওঁলোকক উঠাই আনিছে আনি এখন প্লেটফৰ্ম দিছে গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ এই যিটো পেজ বা ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব ধন্যবাদ ঠিক আছে মনোজ আপোনাক অশেষ ধন্যবাদ জনাইছোঁ পুনৰবাৰ আমি অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ